এটা কথা কল্পনা কৰক, মধ্যবিত্ত পৰিয়ালৰ এজন ল'ৰা যি সৰুৰে পৰাই পঢ়া-শুনাত নিম্নমানৰ, লগতে তাৰ কথা কওঁতেও এটা খুনা স্বভাৱ আছে। আৰু যদি এতিয়া আপোনাক সোধা যায় আন বহুতৰ দৰে কি এই ল'ৰাজনে জীৱনত কিবা ডাঙৰ প্ৰাপ্তি লাভ কৰিব পাৰিবনে, আপোনাৰ কিন্তু এনেকুৱাই লাগিব যে সেই ল'ৰাজনে জীৱনত একো কৰিবগৈ নোৱাৰে। কিন্তু আজি জানি আপুনি আচৰিত হ'ব যে তেনেকুৱা এজন ল'ৰাই যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিও হ'বগৈ পাৰে। হয়, আপুনি ঠিকেই শুনিছে। আজি যিজন ল'ৰাৰ কথা আমি ক'বলৈ গৈ আছোঁ তেওঁৱেই হৈছে জো বাইডেন। 2020 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ 46তম ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱা জো বাইডেনৰ জীৱনৰ ওপৰত আধাৰিত এই ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ। আজি কিছুদিনৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 46তম ৰাষ্ট্ৰপতি ঘোষিত হোৱা জো বাইডেনৰ জীৱন কাহিনী বহুত দুখ, কঠিনতা আৰু সংঘৰ্ষই আৱৰা। তেওঁৰ জীৱনত এইটো কথাৰ এটা জীয়া উদাহৰণ যে যদি কোনো মানুহে নিস্বাৰ্থভাৱে কঠোৰ পৰিশ্ৰম কৰে এদিন নহয় এদিন তেওঁ সফলতা লাভ কৰাটো অনিবাৰ্য। তেনেকৈ বাইডেনৰ জীৱনো সংঘৰ্ষই আৱৰা আছিল। আচলতে বাইডেনৰ এই সংঘৰ্ষময়ী জীৱনৰ আৰম্ভ হৈছিল 1942 চনৰ 20 নৱেম্বৰ তাৰিখে, কিয়নো এই দিনটোতে আমেৰিকাৰ পেনিছিলভেনিয়া ৰাজ্যৰ স্কেনটন চহৰত বাইডেনৰ জন্ম হৈছিল। জন্মৰ সময়ত তেখেতৰ নাম ৰখা হৈছিল জোচেফ ৰবিনেট বাইডেন জুনিয়ৰ আৰু তেওঁৰ দেউতাকৰ নাম আছিল জোচেফ ৰবিনেট বাইডেন ছিনিয়ৰ। বাইডেনৰ পৰিয়ালত দুজন ভায়েক আৰু এজনী ভনীয়েক আছিল, যাৰ ভিতৰত বাইডেনেই সকলোতকৈ ডাঙৰ আছিল। এটি মধ্যবিত্ত পৰিয়ালত জন্ম লাভ কৰা বাইডেনৰ দেউতাক এজন ব্যৱসায়ী আছিল আৰু তেওঁ তেলৰ ব্যৱসায় কৰিছিল। দেউতাকৰ ব্যৱসায় ঠিকেই চলি আছিল, কিন্তু বাইডেনৰ জন্মৰ পিছৰ পৰা দেউতাকৰ ব্যৱসায়ত সঘনাই লোকচান হ'বলৈ আৰম্ভ কৰিলে। এতিয়া ইয়াক বাইডেনৰ দুৰ্ভাগ্য বুলিয়েই কওক নতুবা এক ৰহস্য যে বাইডেনৰ জন্মৰ পিছৰ পৰা দেউতাকৰ কাম একেবাৰে বন্ধ হৈ পৰিলে। কাম একেবাৰে বন্ধ হোৱাৰ পিছত পৰিয়াল চলাবৰ বাবে বাইডেনৰ দেউতাকে চাকৰি বিচাৰিবলৈ ধৰিলে আৰু বহুত কষ্টৰ পিছত 1953 চনৰ কোনো এটা দিনত এটা কাৰ শ্ব'ৰুমৰ চেলছমেনৰ চাকৰি পাবলৈ তেওঁ সক্ষম হ'ল। যিহেতু এই চাকৰিটো তেওঁ ডেলাৱেৰ চহৰত পাইছিল, সেইবাবে তেওঁ আৰু তেওঁৰ সমস্ত পৰিয়ালটোৱে ডেলাৱেৰ চহৰলৈ উঠি যাবলগীয়া হৈছিল। ইয়াতে এটা সৰু আৱাসত বাস কৰা বাইডেনে ডেলাৱেৰ চহৰৰ পৰাই নিজৰ হাইস্কুলীয়া শিক্ষাও সমাপ্ত কৰিছিল। পৰিস্থিতি উন্নত নোহোৱাৰ বাবে বাইডেনৰ পঢ়া-শুনা নিম্নমানৰ আছিল আৰু তেওঁ বহুত কষ্ট হোৱাৰ পিছত ভাল মাৰ্কছ আনিব পৰা নাছিল। কিন্তু পঢ়া-লিখাত দুৰ্বল বাইডেন খেলা-ধূলাত সিমানেই সবল আছিল। বাইডেনে বেছবল আৰু ৰগবী বহুত ভালদৰে খেলিব পাৰিছিল আৰু এই দুয়োবিধ খেলতে তেওঁ হাইস্কুল টীমৰ অংশীদাৰো আছিল। আৰু আপুনি জানেনে, খেলা-ধূলাৰ উপৰিও বাইডেনৰ মাজত এজন লিডাৰ হোৱাৰ ব্যক্তিত্ব সম্পূৰ্ণকৈ গঢ়ি উঠিছিল আৰু এইবাবেই তেখেতক ক্লাছৰ প্ৰেছিডেণ্টো পতা হৈছিল। সেই সময়ত হয়তো কোনোৱে এইটো কথা ভবা নাছিল যে এসময়ৰ ক্লাছৰুমৰ প্ৰেছিডেণ্টজনেই গৈ যুক্তৰাষ্ট্ৰখনৰ প্ৰেছিডেণ্ট হ'বগৈ। আৰম্ভণি সময়ৰ পৰাই বাইডেনৰ বক্তৃতা দিয়াৰ খুব ইচ্ছা আছিল। অন্য ডাঙৰ ডাঙৰ লিডাৰবিলাকে দিয়া বক্তৃতাবোৰ দেখি যদিও তেওঁ বক্তৃতা দিয়াৰ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ কথা কওঁতে ৰৈ যোৱা সমস্যাটোৰ বাবে মানুহে তেওঁৰ হাঁহি উৰাবলৈ ধৰিছিল। আৰু কেৱল বক্তৃতাই নহয়, সাধাৰণ কথা-বতৰা পাতোঁতেও তেওঁ বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু তেওঁৰ কথা কওঁতে ৰৈ যোৱা স্বভাৱটোৰ বাবে মানুহে তেওঁৰ হাঁহি উৰাইছিল। এটা ইণ্টাৰভিউত তেওঁ কৈছিল যে তেওঁ খুনা স্বভাৱটো আঁতৰাবৰ বাবে কেইবা ঘণ্টাও আইনাৰ সন্মুখত ৰৈ কথা ক'বলৈ অভ্যাস কৰিছিল। অৱশেষত বহুত কষ্টৰ বিনিময়ত বাইডেনে তেওঁৰ স্বভাৱটোৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছিল। (1961 চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত বাইডেনে উচ্চ শিক্ষাৰ বাবে ইউনিভাৰ্চিটি অৱ ডেলাৱেৰত এডমিশ্যন লৈছিল। কিন্তু তাতো তেওঁ সেই একে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল।
তাৰপিছত যেতিয়া 1965 চনত কলেজীয়া ডিগ্ৰী লাভ কৰিলে, তেওঁৰ ৰেংক একেবাৰে কম আছিল। 688 জন ষ্টুডেণ্টৰ ভিতৰত তেওঁৰ ৰেংক আছিল 506। ডিগ্ৰীত চি গ্ৰেড পোৱা বাইডেনে জীৱনত কেতিয়াও শৈক্ষিক জীৱন উন্নতমানৰ কৰি তুলিব নোৱাৰিলেগৈ। ইয়াৰ পিছত বাইডেনে চিৰাগাছ ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে আৰু তাত তেওঁ আইন বিভাগত পঢ়া শুনা আৰম্ভ কৰিলে। এই ইউনিভাৰ্চিটিতে তেওঁৰ প্ৰথম পত্নী নিলিয়া হাণ্টাৰক লগ পাইছিল আৰু চন 1966তে ডিগ্ৰী কমপ্লিট হোৱাৰ আগতেই দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। আগলৈ তেওঁ চন 1968ত ল ডিগ্ৰী যদিও ল'লেগৈ, কিন্তু তেওঁৰ ৰেংক এইবাৰো তলৰ পৰাহে টপ কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ এইটো অনুমান কৰিব পাৰি যে বাইডেন পঢ়া শুনাত একেবাৰে নিম্নমানৰ আছিল, কিন্তু সেই বুলিয়েই তেওঁৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাছিল। এজন লিডাৰ হোৱাৰ সকলো গুণে বাইডেনৰ মাজত আছিল আৰু তেওঁ নিজে এই প্ৰতিভাৰ কথা অনুমান কৰিব পাৰিছিল, যাৰ বাবে পলিটিক্সকে নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল। পিছলৈ 1970 চনত বাইডেনক কাণ্ট্ৰি কাউন্সিলৰ ছিটৰ বাবে মনোনীত কৰিছিল আৰু চন 1972লৈকে কাণ্ট্ৰি কাউন্সিলৰ কাৰ্যত নিয়োজিত থকাৰ লগতে আইনৰ শিক্ষাও চলাই নিছিল। সেই সময়ত বাইডেনৰ কামত সকলো প্ৰভাৱিত হৈছিল আৰু বাইডেনক অনাগত নিৰ্বাচনত অংশ ল'বলৈ পৰামৰ্শ দিছিল। বাইডেনেও মানুহৰ কথাৰ মতে চিনেট নিৰ্বাচনৰ বাবে যো-জা চলাইছিল, কিন্তু হঠাতে হোৱা এটা ডাঙৰ দুৰ্ঘটনাত বাইডেনক স্তব্ধ কৰি ৰাখিছিল, যাৰ বাবে বাইডেনে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল। কাৰণটো আছিল এনেধৰণৰ: 18 ডিচেম্বৰ 1972ৰ এটা দিনত এই পথ দুৰ্ঘটনাত তেওঁৰ পত্নী নিলিয়া আৰু জীয়েকৰ মৃত্যু হৈছিল আৰু এই দুৰ্ঘটনাতে তেওঁৰ দুয়োটা পুতেক ৰবাৰ্ট আৰু জোচেফৰো গম্ভীৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু সেই সময়ৰ চিনেটৰ মাইক মাইলছ ফেৰেটৰ পৰামৰ্শ অনুসৰি বাইডেনে চিনেট নিৰ্বাচনত অংশ লৈ 30 বছৰ বয়সতে আমেৰিকাৰ কনিষ্ঠ চিনেটৰ ৰূপে নিৰ্বাচিত হৈছিল। চন 1973ৰ পৰা 2009লৈকে তেওঁ চিনেটৰ পদবীত নিয়োজিত আছিল। চিনেটৰ হোৱাৰে পৰা বাইডেনৰ কামে সকলোকে প্ৰভাৱিত কৰিছিল। বাইডেনৰ কাম-কাজৰ মূল বিষয় সাধাৰণ জনতাৰ সুবিধা অনুসৰি হৈছিল আৰু বাইডেনৰ এই মহানুভৱতাৰ পুৰস্কাৰ পাইছিল 2009 চনত, যেতিয়া সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট বাৰাক ওবামাৰ অধীনত বাইডেনক উপ-ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি দিয়া হৈছিল। এই ধৰণেই তেওঁ আমেৰিকাৰ 47তম ভাইচ প্ৰেছিডেণ্টৰ ৰূপত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল। দৰাচলতে বাৰাক ওবামা আৰু বাইডেনৰ বন্ধুত্ব সকলোৰে পৰিচিত হৈ পৰিছিল আৰু কিছু সময়ত দুয়োৰে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছিল। যোৱাবাৰ 2020 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো ওবামাক বাইডেনৰ হৈ কেম্পেইনিঙতো দেখা পোৱা গৈছিল। বাইডেনে প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁ প্ৰেছিডেণ্ট হয়গৈ, তেতিয়া প্ৰথমতে তেওঁ ক্লাইমেট চেঞ্জ, প্ৰদূষণ আৰু গ্ল'বেল ৱাৰ্মিঙৰ দৰে গভীৰ বিষয়সমূহৰ সমাধানৰ কাম কৰিব, কিয়নো তেওঁৰ মতে এইবোৰ বিষয়ও সিমানেই তাৎপৰ্যপূৰ্ণ যিমানে দেশখনৰ অৰ্থনীতি আৰু GDP। ভাৰতবৰ্ষৰ গম্ভীৰ সমস্যাসমূহৰ সমাধানৰ বাবে ভাৰতবৰ্ষক সদায় সহায় কৰি যাব বুলিও প্ৰতিজ্ঞা কৰিছিল। সেয়ে বাইডেনৰ যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ভাৰতবৰ্ষৰ লগত আমেৰিকাৰ সম্বন্ধও আগতকৈ মজবুত হ'ব বুলি আশা কৰিব পাৰি। ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ দিনা বাইডেন শোকাতুৰ হৈ পৰিছিল। তেওঁ হেৰুওৱা পুত্ৰ আৰু ডেলাৱেৰ চহৰৰ জনসাধাৰণক সুঁৱৰি বহুতো স্মৃতি জড়িত হৈ থকাৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে আনন্দ লাভ কৰিলে। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।